নমস্কাৰ সকলোলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা বুধবাৰে ইংৰাজী 16 অক্টোবৰ দিনাখন লক্ষী পূজা হৈ গৈছে। বৃহস্পতিবাৰৰ দিনাখন গোসানী বিসৰ্জন নিদিয়াৰ বাবে আমি শুকুৰবাৰে বিসৰ্জন দিবলগীয়া হ'ল। এয়া আমাৰ দাদা আৰু সৌৰভে গোসানীজনক উঠাইছে। আমি এতিয়া যাম বিসৰ্জন দিবলৈ। আৰু ময়ো পিছে পিছে ভিডিঅ' বনাই যাই আছোঁ। আৰু মানে 2 তলাৰ ওপৰত লক্ষী পূজা হৈছিল, গতিকে গোসানীজনক এতিয়া আমি এই লিফ্টেদি তললৈকে লৈ যাম। নহ'লে চিৰি বগাই আহিলে বহুত অসুবিধা ন, সেইকাৰণে লিফ্টেদি লৈ যাম। এয়া দাদা, মই আৰু সৌৰভ। আৰু এয়া আমি গোসাঁইটো তললৈকে লৈ আহিলোঁ আৰু আমাৰ গাড়ী ৰেডি হৈ আছে। আমি 4জনেই যাম যিহেতু, গতিকে ঘৰৰ গাড়ীখনে লৈ যাব। তাৰপিছত ইপিনে মোক চিল্লাই আছে যে তই গাড়ীটোত গোসানীজনক দিম, আৰু ইপিনে মই ভিডিঅ' কৰাত ব্যস্ত। তাৰপিছত মই পিছফালে দি এনেকৈ উঠিলোঁ আৰু এয়া সৌৰভে গোসাঁইটো দি দিলে। আৰু এয়া মই, আৰু ইপিনে লক্ষী গোসাঁই। মানে কোলাত লৈ লৈছোঁ, নহ'লে মানে লৰিলে ভাঙি যাবতো, সেইকাৰণে। আৰু এইপিনে বৌয়ে এইবাৰ কেমেৰা কৰিছে। তাৰপিছত আমি আহি য'ত বিসৰ্জন দিম তাতে এটা মন্দিৰ আছে। মন্দিৰটোৰ কাষতে এটা মানে সৰু নদী এটা আছে, আৰু নদীটোতে আমি বিসৰ্জন দিম। আৰু এই বিসৰ্জন দিয়াৰ আগে আগে 3 পাক ঘূৰিব লাগে মানে। আৰু এয়া সৌৰভে গোসাঁইটো লৈ 3 পাক ঘূৰি আছে। এয়া বৌ পিছে পিছে ফেঁচাটো লৈ ঘূৰি আছে। তিনি পাক কমপ্লিট হ'ল আৰু আমি এতিয়া নদীৰ কাষলৈকে মানে যাই আছোঁ। আৰু এই দেখিছেনে, কোনোবাই গণেশ গোসাঁই আৰু দুৰ্গা গোসাঁই ইয়াতে বিসৰ্জন এনেকৈ দি থৈ গৈছে। আজিকালি মানুহবিলাকো মানে কি যে গোসাঁইবিলাক ভালদৰে উটাই দিব লাগে, মানে কাষতে থৈ যায়। যিয়ে নহওক, আমাৰ লক্ষী গোসাঁনীটোক আজি উটাই দিলে। এই আপোনালোকে দেখিছে। তাৰপিছত ফেঁচাটোও দি দিলে। গোসাঁই উঠোৱা আমাৰ শেষ। আৰু সৌৰভে এইবাৰ পানী মাৰিছে। ভগৱান। আৰু আমাৰ বিসৰ্জন শেষ। আৰু মানে ইমান ধুনীয়া পৰিৱেশটো দেখিছে, মেঘবিলাকো দেখিছেনে, ইমান ধুনীয়া মানে বতৰটো হৈ আছে। আৰু এইটো নদী মানে ইমান ডাঙৰো নহয়, আৰু অলপমান নদী। আৰু আজিলৈ ইমানেই।